Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু যেহেতু কাৰো লগত মই কথা পাতিব পৰা নাই ডাইৰেক্টলি তো মই ভাবিয়ে ল'ব লাগিব যে সকলো ভালে আছে বুলি আৰু ময়ো ভালে আছোঁ কিন্তু আপোনালোকে মোক জনাব পাৰে ভালে আছে নে নাই মোক কমেণ্ট বক্সত যদিহে ইচ্ছা কৰে মোক কমেণ্ট বক্সত জনাব পাৰে সকলোৰে খবৰ আৰু মই নিশ্চয় ৰিপ্লাই কৰিম সকলোৰে কমেণ্ট চাই পঢ়ি গতিকে আজি ভিডিঅ'টো জনাবলৈ বিচাৰিছোঁ যে মই ইয়াৰ আগৰ ভিডিঅ'টো কৰিছিলোঁ মই আহিছোঁ মোৰ মাৰ ঘৰলৈ সকলোকে কৈছিলোঁ আৰু খুব ফূৰ্তিত আছিলোঁ মই দিনাখন গতিকে মাৰ ঘৰৰ পৰা মই এই ভিডিঅ'টি কৰি আছোঁ এতিয়া মাৰ ঘৰৰ পৰা মই যাবলৈ ওলাইছোঁ মোৰ মামাৰ ঘৰলৈ ফুৰিবলৈ কাৰণ কিয়নো সকলোৰে মামাকৰ ঘৰখনো খুব বেছি প্ৰিয় নহয় জানো সকলোৰে প্ৰিয় আৰু তেনেদৰে মোৰো খুব প্ৰিয় আৰু এটা সময়ত বেছি প্ৰিয় আছিল যেতিয়া আমি ফ্ৰী থাকোঁ কোনো প্ৰেছাৰ নাছিল কোনো টেনশ্যন নাছিল কোনো দায়িত্ব নাছিল তেতিয়া আমি ফুৰি থাকি ভাল পাইছিলোঁ নহয় জানো ফুৰি এতিয়াও ভাল পাওঁ বাৰু কিন্তু এতিয়া কথাটো অকণমান বেলেগ আছিল মামাৰ ঘৰলৈ ফুৰিব যাব পাৰিছিলোঁ বা বন্ধ হওক ছমাহিলী পৰীক্ষা শেষ হওক বা বছৰেকীয়া পৰীক্ষা শেষ হওক বা গৰমৰ বন্ধই নহওক কিয় আমি চিধা মামাৰ ঘৰলৈ ফুৰিবলৈ যাওঁ কোনে কোনে বাৰু মোৰ নিচিনা আছিলে মামাৰ ঘৰলৈ ফুৰিবলৈ যোৱা মোক জনাবচোন কমেণ্ট বক্সত দেই গতিকে ঠিক তেনেদৰে এতিয়া মোৰো চান্স পাইছোঁ এইবাৰ যাবলৈ মামাৰ ঘৰলৈ খুব বেছি এক্সাইটেড আৰু যাওঁ অকণমান ফুৰি আহোঁ হাই মই কৈছিলোঁ আপোনালোকক যে মই গৈ আছোঁ মোৰ মামাৰ ঘৰত আৰু হয় মই এতিয়া আহি পাইছোঁ মোৰ মামাৰ ঘৰ গতিকে ইয়াৰ পৰা মই ভিডিঅ'টি কৰি আছোঁ আৰু আপোনালোকক মই দেখুৱাম ইয়াত কি মই ভাল পাওঁ চাই থাকিব এইবাৰ মই লৈ আহিছোঁ আপোনালোকলৈ কিছুমান আপোনালোকৰ উপকাৰী বস্তু মানে মোৰ মামীক মই দেখুৱাব বিচাৰিছোঁ এইবাৰ মোৰ মামীয়ে আপোনালোকলৈ লৈ আহিছে মই লৈ অহা নাই মামীয়ে লৈ আহিছে কিছুমান অৰিফ্লেম প্ৰডাক্ট আহক চাওঁ এয়া হৈছে মোৰ মামী আৰু মামীৰ নামটো কৈ দিয়ক নমস্কাৰ মোৰ নাম নবasmita মেধি মামী লৈ আহিছে কিছুমান অৰিফ্লেম প্ৰডাক্ট যি আপোনালোকে ব্যৱহাৰ কৰি খুব ভাল ফল পাব আহক মামীৰ মুখৰ পৰা আমি কিছুমান শুনো হয় মই অৰিফ্লেমৰ প্ৰডাক্ট ইউজ কৰি যথেষ্ট উপকাৰ পাইছোঁ কিয়নো মই যেতিয়া মোৰ স্কিনখন খুবেই বেয়া আছিলে গালখন গোটেই কলা দাগেৰে ভৰি আছিল মই ডক্টৰৰ ওচৰত গৈছিলোঁ ৰিজাল্ট বিশেষ একো পোৱা নাছিলোঁ তাৰপিছত ওচৰৰে মানুহ এজনীয়ে মোক অৰিফ্লেমৰ বিষয়ে জনাইছিলে আজিৰ পৰা হয়তো 8-9 বছৰ আগৰ কথা কিন্তু তাৰপিছতে মই অৰিফ্লেমৰ প্ৰডাক্ট তেওঁৰ পৰা লৈ ইউজ কৰিব ষ্টাৰ্ট কৰিলোঁ তেতিয়া মই একেবাৰে কম ৰেঞ্জৰ প্ৰডাক্টে ষ্টাৰ্ট কৰিছিলোঁ কিন্তু লাহে লাহে মই যেতিয়া প্ৰডাক্ট সেই কম ৰেঞ্জৰ প্ৰডাক্টবিলাক লওঁতেও যিটো ৰিজাল্ট মই পাইছিলোঁ হয়তো ডক্টৰৰ বা মাৰ্কেটৰ যি প্ৰডাক্ট মই লওঁ তাৰ পৰা সেই ৰিজাল্টটো পোৱা নাছিলোঁ তেতিয়া অৱশ্যে মই 100% যোৱা নাছিল অলপ যাব ষ্টাৰ্ট কৰিছিল তাৰপিছত মই ভাবিলোঁ কি যদি নিজে ইনভলভ হৈ লওঁ ইয়াত প্ৰডাক্টবিলাক ডিছকাউণ্টত পাম সেইকাৰণে মই অৰিফ্লেমৰ লগত জড়িত হৈ পৰিলোঁ কৰি পেলাই মই নিজৰ প্ৰডাক্ট নিজে ইউজ কৰাৰ কাৰণেই মই জড়িত হ'লোঁ আৰু সেইমতে মই নিজৰ প্ৰডাক্টে ইউজ কৰি আৰু ঘৰৰ যিখিনি লাগতিয়াল প্ৰডাক্ট লাগে সেইখিনিও ধৰি লওক তাৰ পৰাই আনিব ধৰিলোঁ যেনেকৈ ধৰি লওক চেম্পু চাবোন নেল পলিচ কাজল সৰু সুৰা বস্তুখিনি মই তাৰ পৰা আনো লগতে স্কিন কেয়াৰৰ গোটেই প্ৰডাক্টখিনি মই তাৰ পৰা আনিব ষ্টাৰ্ট কৰিলোঁ কিন্তু সেইটোৱে লাহে লাহে কি হ'ল মই বিজনেছলৈ পৰিণত হৈ গ'ল কেতিয়া পৰিণত হ'ল মই আচলতে একচুৱেলি মই ক'ব নোৱাৰিম কিন্তু এটা টাইমত মই বিজনেছ আৰু আজি মই 5-6 বছৰ ধৰি মানে ক'ব নোৱাৰাকৈ মই বিজনেছ কৰি আছোঁ আৰু ইয়াৰ পৰা এটা ভাল আৰ্ণ এটা আহি আছে লগতে বহুত গিফ্ট আহে তাৰপিছত মই ফুৰিবও কিছুমান সুবিধা পাইছোঁ যেনেকৈ মই ধৰি লওক মোৰ নিচিনা মানুহে ৰেডিশ্যন ব্লু বা এনেকুৱা গুৱাহাটীৰ যিবিলাক 5-star হোটেল আছে ডিভাইণ্ডা এইবিলাকত যাবৰ কাৰণে মোৰ হয়তো কেপাচিটিও নাই বা এনেকৈ মই যাব ইচ্ছাও নকৰিম কিন্তু অৰিফ্লেমৰ ফ্ৰীলি মই তাত এনজয়মেণ্ট কৰিছোঁ দিনযোৰা কাৰ্যসূচী তাত থাকে সেনেকৈ কৰিছোঁ তাৰ উপৰিও মই বাহিৰতো গৈছোঁ গোৱাত যাই আহিছোঁ গতিকে অৰিফ্লেমৰ পৰা বহুতে পোৱা যায় হয়তো ফৰেনবোৰো পায় বহুতে পায় ফৰেনবোৰো পায় মই এতিয়ালৈকে পোৱা মানুহৰ মনত এটা ধাৰণা আছে যে পাৰ্লাৰত যায় ফেচিয়েল কৰিয়ে স্কিন কেয়াৰটো কৰে কিন্তু সেইটো মাহত এবাৰ কৰিলে স্কিন কেয়াৰটো পাৰফেক্টলি আচলতে ৰিজাল্টটো পোৱা নাযায় ডেইলি বেছত আমি স্কিনটো কেয়াৰ ল'ব লাগে ধৰি লওক যেনেকৈ আমি ভাত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ দুপৰীয়া ভাত খালোঁ ৰাতি ভাত বা ৰুটিয়ে খালোঁ কিবা এটা ৰুটিন হিচাপে ইউজ কৰোঁ তেনেকৈ স্কিনকো আমি ডেইলি বেছত ফুড এটা দিব লাগে যেনেকৈ
ৰাতিপুৱা ধৰি লওক ফেচ ৱাছ কৰিলোঁ, তাৰপিছত ডে ক্ৰীম, ৰাতি সেনেকৈ নাইট ক্ৰীম। তাৰোপৰি ডে ক্ৰীমৰ লগত ধৰি লওক স্কিনখন টাইট কৰি ৰাখিবৰ কাৰণে টনাৰ চ' আইক আছে আৰু ডামৰো আছে। খালি যদি কোনোবা ইণ্টাৰেষ্টেড হয় মোৰ লগত যোগাযোগো কৰিব পাৰিব। তাৰোপৰি কি হয়, কম ৰেঞ্জৰ ৰিজাল্টটো অকণমান কম হয়, আকৌ কম এজৰ হয় যে কিছুমান কোম্পেনীৰ হয়তো বহুত দামৰ আছে, এনেকুৱা অৰিফ্লেমৰ এটা মাৰ্জিতৰ দামৰ ভিতৰতে আছে। কণ্টেক্ট নাম্বাৰটো বাৰু দি দিম। বস্তুখিনি আপুনি এবাৰ দেখাই দিব। এইটো হৈছে ফেচিয়েল কিট, এইটো মোৰ হাতত এতিয়া আছে, ফ্ৰুটছৰ হয়। এটা কিন্তু লগতে আৰু এটা ফেচিয়েল কিট আছে হালধি আৰু মৌ, সেইটোও ভাল এইটো ভাল, দুয়োটাই স্কিনৰ দাগৰ কাৰণেও ভাল, স্কিনখন ব্ৰাইটনেছটো আনে আৰু মানে 10 দিনৰ মূৰত বা 7-8 দিনৰ মূৰত এদিন যদি ভালকৈ কেয়াৰ এটা ল'ব, এক্সট্ৰা কেয়াৰ এটা ল'ব খোজে, ফেচিয়েল কিটটো ইউজ কৰিব পাৰে। আৰু এইটো মই ডেইলিৰ বেছত আপোনালোকক যিটো কথা কৈছিলোঁ, এইটো ধৰি লওক মই নভেজ মই নিজে ইউজ কৰি আছোঁ। এইটো ফেচ ৱাছ এণ্ড টনাৰ দুটা একেলগে আছে। ফেচ ক্লিন কৰাৰ লগে লগে এই টনাৰৰো কাম কৰিব। এইটো টনাৰ হয়। এইটো আছে এটা ৰয়েলৰ ৰেঞ্জ বুলি কয়, এইটো ধৰি লওক 35+ পৰা ইউজ কৰিব পাৰে। এইটো ডে ক্ৰীম, এইটো নাইট ক্ৰীম। মোৰ হাতত থকাখিনিহে আপোনালোকক আজি দেখাইছোঁ। তাৰোপৰি এইটো হৈছে ৰয়েলৰ টনাৰ হয়, ক্লিনজাৰটো মোৰ হাতত নাই। এইখিনি হৈছে এইটো ৰয়েল বুলি এটা ছেট আছে, যিটো মানে এইটো হেৰি হয় আপোনাৰ 4টা বস্তু আছে, ক্লিনজাৰ, টনাৰ, ডে ক্ৰীম, নাইট ক্ৰীম। আৰু চেৰাম এটা আছে, সেইটো চেৰামটো মোৰ লগত নাই। তেনেকৈ অপটিমেলৰ ৰেঞ্জ আছে কিছুমান। এইটো এটা অপটিমেলৰ ক্লিয়াৰ ব্ৰাইটৰ, স্কিন চাফা কৰা, তাৰপিছত ব্ৰাইটনেছটো বেছিকৈ আহা, তাত যথেষ্ট কাম দিয়ে। ইয়াৰো গোটেই ছেটটোতে ধৰি লওক ফেচ ৱাছ, টনাৰ, ডে ক্ৰীম, নাইট ক্ৰীম, আই ক্ৰীম, চেৰাম 6টা আছে। ছেট হিচাপেও আছে, ছিংগুল হিচাপেও পায়। এইটো এইটো অকণমান কম বয়সীয়া হয়, সেইটো মানে বেছি বয়সীয়াৰ কাৰণে নহয়। ধৰি লওক 20-25ৰ ভিতৰৰ এজন মানুহে ইউজ কৰিব পাৰে। ইয়াত অৰিফ্লেমৰ প্ৰতিটো প্ৰডাক্ট এজ হিচাপেহে ইউজ কৰা হয়, বিশেষকৈ মুখৰ ফেচৰ কাৰণে যিখিনি কৰা হয়। তাৰপিছত এইটো হৈছে ইভেনত, এইটো দাগৰ কাৰণে বেষ্ট প্ৰডাক্ট হয়। দাগ যথেষ্ট যায়। ফাৰ্ষ্ট ষ্টাৰ্টিঙত মই এইটো বস্তু ইউজ কৰিছিলোঁ দাগৰ কাৰণে আৰু যথেষ্ট ৰিলিফ পাইছোঁ এইটোৰ পৰা। এইটো ইভেনত, এইটো ছেট হিচাপে আপোনালোকে পাব, কিন্তু ছিংগুল হিচাপেও ল'ব বিচাৰিলে ল'ব পাৰে। আৰু মেনৰ আছে কিছুমান ব্ৰেণ্ড, এইটো এটা মেনৰ ফেচ ৱাছ, এনেকৈ ধৰি লওক মেনৰ ফেচ ক্ৰীম এটা আছে। তাৰ উপৰি ধৰি লওক এটা নভেজৰো মেনৰ কমপ্লিটলি ছেট এটা আছে। ইচ্ছা কৰিলে আপোনালোকে জানিব পাৰিব পিছত।